যোৱাকালি ৰাতিয়ে মই এইবোৰ মিক্সিত পিচি থৈছিলোঁ জেতুকাখিনি ৰাতিপুৱা সোনকালে উঠি লগাম বুলি আৰু হয় আজি সোনকালে উঠিলোঁ উঠি পেলাই জেতুকাবোৰ লগালোঁ জেতুকা চুলিত লগালে কি হ'ব লগতে আকৌ মুখখনতো বোলো কিবা এটা লগাই লওঁ তো চাউলৰ গুড়া আৰু বেচন লগাই হোৱাৰ পিছত চাওকচোন মুখখন কিমান ভাল লাগি যায় চাফা চাফা আৰু ভাবিলোঁ এতিয়া চাহ অকণমান খাওঁ চাহ বনাবলৈ যাওঁতে দেখিছোঁ যে খিৰিকীৰ ফালে এগৰাকী মানুহ মোতকৈ সোনকালে উঠিলে ময়ো সোনকালে উঠিছোঁ সোনকালে উঠি চাওঁ কাপোৰ কানি ধুই গৈ কাম কৰি আছে কিছুমানে কয় যে টাউনত থাকিলে মানুহে নিজে কাম নকৰে কিন্তু এনেকুৱা ধৰণৰ নিজৰ ৱাইফ থাকিলে সঁচাকৈ মানুহজনে উন্নতি বহুত হয় সেইটো কাৰণেতো বিল্ডিং বনাব পাৰিছে নহয় জানো বাৰু নিজৰ কাম নিজে কৰিলে বেছি ভাল আনৰ ওপৰত ভৰসা কৰাতকৈ কিনো কাম আৰু সেইকেইটাকে আৰু মই ইয়াত ধুই কৰি আহি ভাবিলোঁ টিফিনটো আগতে ৰেডি কৰি লওঁ ইফালে আৰু ভাতো বহাই আছোঁ টিফিনতনো কি নিম আৰু এতিয়া আমৰ ছিজন গতিকে আম আৰু লগতে এটা প্লাম লৈছোঁ খাই বহুত ভাল পাওঁ মই আমটো বিশেষকৈ বেছি খাই ভাল পাওঁ আৰু এতিয়া গছৰ আমটো পাবলৈ নাইকিয়া হৈছে যিহেতু মই থাকোঁ ইয়াত